সাবস্ক্ৰাইব কৰক মিলিজ ৱৰ্ল্ড আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে সময়মতে পাই থাকে থ্যাংক ইউ এইটো আমাৰ দেউতাই বনোৱা ঘৰ পুৰণি এতিয়া ইয়াত দাদাই ভাড়া দি থৈছে এইটো তেজপুৰৰ কলিবাৰীৰ PNGB ৰোড পদ্মনাথ গোহাঁই বৰুৱা ৰোড এয়া আমাৰ এজন খুৰাৰ ঘৰতে আহিছো আমাৰ খুৰা আমাৰ নিজৰে মানুহ আজি অগ্নিগড়লৈ যাম বলক আপোনালোকক তেনেহলে দেখুৱাই থাকো গীতুমণি বা এয়া মোৰ বা হয় বাৰ লগত ওলাইছো আমি এতিয়া অগ্নিগড় যাম অগ্নিগড়ৰ পৰা গণেশ যদি সময় হয় গণেশ ঘাট তেনেকে যাওঁ বলকচোন আপোনালোকক দেখুৱাও কি কিনো কৰো আমি আজি এয়া তেজপুৰ জেলৰ এখন ৱালৰ এয়া আমাৰ পিছফাল এয়া আমাৰ খুৰাৰ ঘৰ আহিব লাগিব পিছত অহাই নাই এয়া আপোনালোকক দেখুৱাইছো এয়া জেলৰ কোৱাৰ্টাৰ এইবোৰ আমি এতিয়া আহি তেজপুৰ কলেজ পাম এয়া তেজপুৰ কলেজ স্থাপিত হৈছিলে 1965ত কলেজখন নিব আহিছো দেই এয়া কেণ্টিন কলেজৰ এডমিনিষ্ট্ৰেটিভ ব্লক এইফালে সায়েন্স বিল্ডিং এডমিনিষ্ট্ৰেটিভ বিল্ডিং যিমানখিনি পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো
কলেজ আপোনালোকক দেখুৱালোঁ এতিয়া যাবলৈ ওলাইছোঁ এয়া জেল এইফালে জেললৈ যায় চেণ্ট্ৰেল জেল তেজপুৰৰ জেললৈ যোৱা ৰাস্তাটো তেজপুৰ কলেজৰ অপজিটতে পৰে এতিয়া আহক তেন্তে আমি অগ্নিগড় যাওঁ এইফালে SSB অফিচলৈ যায় এতিয়া আমি অগ্নিগড়লৈ গৈ আছোঁ অগ্নিগড়ৰ ৰাস্তাটোৰে এয়া আহি আছোঁ পাহাৰত উঠি আছো এনেদৰে ষ্টেজ আৰু সেইদৰে গেলেৰী বনাই থৈছে ইয়াতে দৰ্শকসকল বহি পেলাই ইয়াত বিভিন্ন অনুষ্ঠান উপভোগ কৰে ইয়াৰ পৰা আগতে আপোনালোকক এইখিনি দেখুৱাই লওঁ তলৰ পৰা এয়াই অগ্নিগড় এয়া গন্ধৰ্ব বিবাহ এইদৰে হৈছিলে সেই সময়ত এতিয়া আপোনালোকক আহক আৰু দেখুৱাই আছো মই ওপৰত উঠি আহিলোঁ উঠি আহি সেয়া দূৰত মহাবাহু ব্ৰহ্মপুত্ৰ গছ গছনিৰ কাৰণে ঢাক খাই আছে ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই যদিও যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেয়া কলীয়া ভোমোৰা ব্ৰিজ দূৰত আছে এয়া ওপৰৰ পৰা অগ্নিগড়ৰ দৃশ্য বিভিন্ন জেগাৰ পৰা মানুহ আহিছে ইয়ালৈ অগ্নিগড় চাবলৈ এয়া আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টোনো কেনেকুৱা লাগিছে শেষত কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় ভাল পাব মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ তেজপুৰলৈ এবাৰ আহিছোঁ যদিও সময় হাতত মোৰ বহুত কম কিবা এটা কামত আহিছিলোঁ কিন্তু তাৰ মাজতে আজি আহিলোঁ অগ্নিগড়লৈ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ঠিক আছে আহক তেন্তে আৰু চাওঁ আমি কি কিনো দেখুৱাব পাৰোঁ আপোনালোকক আমাৰ ঘৰৰ একেবাৰে ওচৰতে অগ্নিগড় অৱস্থিত এইফালে দূৰত এইফালে আমাৰ ঘৰ দূৰত ইয়াৰ পৰা মেণ্টেল হস্পিটেল আছে তাৰপিছত জেল
চেণ্ট্ৰেল জেল ন আমাৰ ঘৰ গোটেইখিনি আৰু আপোনালোকক ইয়াৰ পৰা আমি চাবলৈ চেষ্টা কৰিছোঁ কিবা দেখা পাওঁ নেকি কিন্তু ইমান গছ গছনি ভালকৈ ধৰিবই নোৱাৰি মানে দূৰ ইয়াৰ পৰা ঠিক আছে আহক তেন্তে এতিয়া আমি তললৈ নামি যাওঁ এয়া লাইট জ্বলিছে সন্ধিয়া হৈছে আৰু সন্ধিয়া হ'ল সকলো সামৰিছে আমি এইদৰে অগ্নিগড়ৰ পৰা ওলাই আহিলোঁ এতিয়া গণেশ ঘাটৰ ফালে যাম এয়া এইদৰে দোকান আগতে এইবোৰ নাছিলে এতিয়া নতুনকৈ হৈছে দোকানবোৰ সামৰিছে এয়া তেজপুৰ ৱাটাৰ ছাপ্লাই মিউনিচিপালিটিৰ আণ্ডাৰ এয়া ৱাটাৰ ছাপ্লাই ইয়াৰ পৰাই আমাৰ ঘৰবোৰলৈ পানী যোগান ধৰে এয়া গণেশ ঘাটৰ ওচৰতে এইটো পিকনিক স্পট এয়া মানুহ আহিছে আজি পিকনিক খাবলৈ দূৰ দূৰণিৰ পৰা এতিয়াও যোৱা নাই এয়া তেজপুৰত এইদৰে পিকনিক খাবলৈ আহে গণেশ ঘাটৰ পৰিৱেশ এয়া মহাবাহু ব্ৰহ্মপুত্ৰ বাৰ লগত অগ্নিগড়ৰ পৰা এতিয়া গণেশ ঘাট পালোহি আৰু গণেশ ঘাটত আহি দুজনী খুব মৰম লগা মোৰ ভাগিনাৰ ফ্ৰেণ্ড হয় লগ পাই খুব ভাল লাগিলে এতিয়া তোমালোকৰ ইন্ট্ৰডাকশ্যনটো দি দিয়া মোৰ নাম শীতল মোৰ নাম শ্ৰদ্ধা আজিলৈ ইমানতে সামৰিছো আৰু বাকীখিনি তেনেহ'লে আজি তোমালোকে কৈ দিয়া মিলিজ ৱৰ্ল্ড চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব আৰু শ্বেয়াৰ কৰিব Thank you. Bye. এতিয়া আমি গণেশ ঘাটৰ পৰা আহি এয়া গণেশ মন্দিৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গণেশ মন্দিৰ
গণেশ মন্দিৰ ভিতৰলৈ নাযাওঁ বুলি ক'লো ভগৱানে আচলতে মাতিলে যে হৈ যায় ন গীতিমণি ন মিলি যায় মানে চব ৰাতি হৈছে আন্ধাৰ এয়া এইখন তোৰণ মানে গণেশ ঘাটলৈ অহা এইটো প্ৰৱেশদ্বাৰ এয়া আমি অগ্নিগড় হৈ পেলাই ভিতৰৰ ৰাস্তাৰে আহিলোঁ এনে আহিলে মেইন ৰাস্তাৰে এইফালে সোমাই আহিব লাগে গণেশ মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰ এয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এয়া আমি এতিয়া ওলাই আহিলোঁ